হেল্ল' গাইজ নমস্কাৰ, মোৰ নাম মহেন্দ্ৰ ৰাভা। মই আজি বকলৈ যাবলৈ লৈছোঁ। বকৰ পৰা আৰু বৰ্তমান মই ষ্টুডিঅ'লৈ যাম। বৰ্তমান আজি গান গাব জিতেন ভাই আৰু দীপাঞ্জলি কুমাৰীয়ে বৰ্তমান ষ্টুডিঅ'ত যাম। তাহাঁতে গান গাব, মই এনে ভিডিঅ' বনাবলৈ যাম, অনুৰোধ জনাইছে মোক। বৰ্তমান এতিয়া গৈ আছোঁ মই। আপোনালোকে চাই থাকিব হা, লাইক কমেণ্ট মাৰিব, ছাবস্ক্ৰাইব মাৰিব, ভালে ভালে চাই থাকিব। আৰু আমি বৰ্তমান এতিয়া কিম্পো পালোঁ, কিম্পো বুলি কয় নাখিনি, কিম্পো আৰু ভাইক লগ পালোঁ। কি নাম আছিলে, নামটো কৈ দি, বিপুল বৰ্মনক লগ পালোঁ। বৰ্তমান আমি বঙৰা যাই আছোঁ। বঙৰাত অলপ গানৰ শ্বুটিং আছে, বৰ্তমান তাতে যাম। আৰু ভাইক লগ পালোঁ, ভাই দুই এষাৰমান কি ক'ম আৰু, হ'ব দে। ছাবস্ক্ৰাইব কমেণ্ট কৰি নিশ্চয় নিশ্চয় হ'ব, মোক দিলি হ'ল এইটো ছাবস্ক্ৰাইব কমেণ্ট কৰি দিম। আমি জয়ন্তীপুৰত আমি শগুন দেখিবলৈ পালোঁ। ওচৰলৈকে যাব নোৱাৰা, ভয় আছে। বৰ্তমান কিমানমান আছে তাত শগুন? মিনিমাম হেৰিমান আছে না, 20-30টামান আছে না শগুন। ৰাইজ আকালৰ দিন শগুন যে দেখা পাইছোঁ, সেয়ে বহুত ভাল লাগিল। আজি বৰ্তমান আমাৰ ভাগ্যই ভাল নেকি, শগুন দেখা পাইছোঁ। য'ত নেকি পাহাৰ পৰ্বতে গ'লেও আমি শগুন দেখা নাপাওঁ। সেইকাৰণে আজি আমাৰ ভালে দিনটো। আমি কি ক'ত যাম এতিয়া? বঙৰা, জয়ন্তীপুৰত আমি কি কৰিব যাম? গান বনাব গৈ আছোঁ না। হাই গাইজ, আমি আজি জয়ন্তীপুৰলৈ গৈ আছোঁ, নৱদাৰ ঘৰত। নৱদা এজন ভাল প্ৰফেশ্যনেল হয়, মিউজিচিয়ান। চ' শলাগ ল'বই লাগিব, যিহেতু বহুত প্ৰগ্ৰেম কৰি থাকে, মানে প্ৰফেশ্যনেল হয়। ভাল কীবৰ্ড বজায়। চ' আমি আজি দীপাঞ্জলি কুমাৰী আৰু মই আমি দুজনে আজি গান বনাবৰ কাৰণে গৈ আছোঁ তেওঁৰ ষ্টুডিঅ'ত। তেওঁৰ ঘৰতে চেটাপ এটা আছে। চ' আমি গান বনাবৰ কাৰণে এতিয়া গৈ আছোঁ। আজি সঁচাকৈ আমি পথাৰত এটা বস্তু দেখিলোঁ, যিটো বস্তু বিলুপ্ত হৈছে বুলি ক'ব পাৰি। তো আমি হেৰি দেখিলোঁ, আজি এইটো শগুন দেখিলোঁ। আমি আমাৰ ওচৰৰ পাহাৰে পৰ্বতে আমি শগুন দেখি নাপোৱাই হৈছোঁ। চ' এইবোৰ বিলুপ্তি পথতে গৈছে। চ' আমি দেখিছোঁ, ভাল লাগিলে। আৰু আমাৰ ইউটিউবাৰ মহেন্দ্ৰ ৰাভাইটো ক'লে আপোনালোকক অকণমান আগতে। তো সঁচাকৈ মানে এতিয়া ল'ৰা ছোৱালীক যদি আমি শগুন দেখাব যাওঁ, ক'ৰবাত যদি লৈ যাওঁ, তো শগুন দেখা পোৱা নাযায়। আজি চিৰিয়াখানালৈ গ'লেও চিৰিয়াখানাত বিলুপ্তিৰ পথত বিলুপ্তিয়ে হৈছে, শগুন নাই বুলি ক'ব পাৰি। তো যিহেতু আজি দেখিছোঁ, আজি নৱদাৰ আজি ঘৰত যিহেতু মিউজিক বনাব আহিছিলোঁ আমি, তো শগুন দেখা পাম বুলি ভবা নাছিলোঁ। তো ভাল লাগিলে শগুন দেখা পাই। আৰু সৰু সৰু বাচ্ছাবিলাকক এনেকৈ আমি মহেন্দ্ৰ ৰাভাৰ ইউটিউব চেনেলৰ যোগেদি আমি দেখুৱাব বিচাৰিছোঁ। চ' সকলো যে আপোনালোকৰ গাৰ্জেনবিলাকে আপোনালোকৰ যাৰ ঘৰত সৰু সৰু ল'ৰা ছোৱালী আছে, তেওঁলোকে যে দেখুৱায়, তো শগুন কেনেকুৱা ধৰণৰ, এবাৰ সেইপিনে মুখ কৰি দিয়ক। শগুনবোৰ দেখুৱাই দিয়ক এবাৰ মহেন্দ্ৰই। শগুন বৰ্তমান ৰাইজ দেখা পালি কবি আৰু যেনিবা